মই ব্যক্তিগতভাৱে ভাল পালেও বেয়া পালেও বা আপুনি ভাল পালেও বেয়া পালেও অখিল গগৈয়ে এজন জনপ্ৰতিনিধি হিচাপে এই দুৰ্যোগৰ সময়ত শিৱসাগৰবাসী ৰাইজৰ লগত যি ধৰণেৰে আছে সেয়া আচলতে সঁচাকৈ তেওঁলৈ আমাৰ শ্ৰদ্ধা জাগিছে আৰু তেওঁক চেলুট জনাইছোঁ। তেখেতে আচলতে যিসমূহ দৃশ্য বা যিখিনি মানুহৰ প্ৰতিচ্ছবিবোৰ বা য'ৰ মানুহৰ তেওঁ খবৰ লৈ আহিছে বা তেওঁতকৈ যিসকল চৰকাৰী বিষয়া আছে বা মন্ত্ৰী আছে বা মুখ্যমন্ত্ৰী আছে সেইসকলক দৃষ্টিগোচৰ কৰাইছে। সঁচাকৈ প্ৰকৃত বিধায়কৰ দায়িত্ব এই দুৰ্যোগৰ সময়ত তেওঁ পালন কৰিছে। আৰু যোৱাকালি আচলতে তেখেতক 2 মিনিট সময় যে বিধানসভাত ক'বলৈ নিদিলে, ইমান ভিক্ষা কৰাৰ পিছতো মানে ইমান আচলতে তেওঁ ভিক্ষা কৰাৰ দৰে ক'বলগীয়া হোৱাৰ পিছতো ইমান কাতৰ অনুৰোধ কৰাৰ পিছতো তেওঁক 2 মিনিট ক'বলৈ নিদিলে, সেইটো আচলতে বিধানসভাৰে মই ভাবোঁ আচলতে এটা চৰম ব্যৰ্থতা কথা। এইটো আচলতে তেওঁক ক'বলৈ দিছে। আমি সাধাৰণ জনতা হিচাপে আমি ভাবোঁ যে এইখন সময়ত সেই দুৰ্যোগতকৈ আন বেছি একো কথা আচলতে আলোচনা হ'ব নালাগে। আৰু তেওঁৰ নিজৰ সমষ্টিটোত আটাইতকৈ বেছি আচলতে বানত মানুহ ডুব গৈ আছে। গতিকে তেওঁ প্ৰতিনিধি হিচাপে এই গোটেই বস্তুবোৰ ভালকৈ তেওঁ আচলতে পৰ্যবেক্ষণ কৰিছে। গতিকে তেওঁক শব্দকেইটা কোৱাৰ আচলতে সময়কণ সুযোগকণ দিব লাগিছিলে। বাকী বহু বিধায়কসকলক আচলতে মানুহে সৰ্বোচ্চ ক্ষমতা দিছে বা মন্ত্ৰীসকলক সৰ্বোচ্চ ক্ষমতা দিছে বা চৰকাৰক সৰ্বোচ্চ ক্ষমতা দিছে। এইখিনি সময়ত ফেচবুকত কোনে কি কৰিছে, কি ফটো দিছে, কি খাইছে, কি গাইছে, কি নাচিছে, সেইবিলাক লৈ পেলাই প্ৰশ্ন সুধিবলৈ তেনেই সহজ। কিন্তু এইখিনি সময়ত যে কেন্দ্ৰ চৰকাৰৰ পৰা যে বাঘা নেতাবোৰ ইলেকশ্যনৰ সময়ত এই ষ্টাৰ কেম্পেইনাৰবোৰ আহিছিলে, এতিয়া কেন্দ্ৰ চৰকাৰে কিমান তৎপৰতা দেখুৱাইছে, কিমান সদিচ্ছাৰে এই মানুহখিনিক উদ্ধাৰৰ বাবে অভিযান চলাইছে, সেইটোৰ ওপৰত প্ৰশ্ন সোধাটোহে অকণমান কঠিন। গতিকে এজন বিধায়ক হিচাপে অখিল গগৈয়ে শব্দৰে হওক, অখিল গগৈয়ে হওক ফিজিকেলিয়ে হওক, অখিল গগৈয়ে বিধানসভাৰ বাহিৰে ভিতৰে আচলতে মানুহৰ মাজত, মানুহৰ ঘৰত, বানপানী হোৱা অঞ্চলত সকলোতে আচলতে তেখেতে যি এক্টিভিটি দেখুৱাইছে সেয়া দেখি পেলাই আচলতে সঁচাকৈ আমি অখিল গগৈক চেলুট জনাইছোঁ। অখিল গগৈক লৈ বহু সময়ত বিতৰ্ক থাকে, অখিল গগৈক লৈ আমাৰো বহুত ধৰণৰ প্ৰশ্নবোধক থাকে যদিও এনে সময়ত অখিল গগৈ যিখিনি কৰিছে সঁচাকৈয়ে শলাগ ল'বলগীয়া কৰিছে। বহু বিধায়কে তেখেতৰ পৰা কিছু কথা শিকাও উচিত। আৰু এটা কথা এইখিনিতে ক'ব বিচাৰোঁ, সেইদিনাখন সুশান্ত বৰগোহাঁয়ে তেখেতক কিবা এটা বান সাহায্য বা উদ্ধাৰ অভিযানত আহি পেলাই তেখেতক কিবা কিবি সমালোচনা কৰিছে বা তেখেতৰ বিৰুদ্ধে হাঁহি অভিযোগ দিছে। সেই কথাবোৰ বৰ টুলুঙা লাগিছে আচলতে। আপোনালোকে ক'ৰবাত বিয়া সকাম খাবলৈ অহা নাই, আপোনালোকে ক'ৰবাত ফূৰ্তি কৰিবলৈ অহা নাই, পাৰ্টি কৰিবলৈ অহা নাই, আপোনালোকে ক'ৰবাত আহি পেলাই ৰাজনীতিৰ ভাষণ দিবলৈ অহা নাই। কিবা যদি তেনেকুৱা ধৰণৰ অভিযোগ আছিলে, ইমান বছৰে ক'ত শুই আছিলে? এই বানপানী অহা মানুহক চান্স পাই পেলাই হাঁহি অখিল গগৈ আচলতে সেই মুহূৰ্তত বিচাৰিছে যে চৰকাৰৰ পৰা যে তেওঁ যেনে তেনে নিজৰ মানুহখিনিক সহায় কৰক, সেইবাবে তেওঁ হয়তো মনে মৌন হৈ আছে, নহ'লে প্ৰত্যুত্তৰ সেইখন সময়তে সেই মানুহজনক আচলতে দিব পাৰে। এইবিলাক আচলতে দেখিবলৈ ভাল নলগা কথা, মানুহে ভাল নোপোৱা কথা। এইবিলাক কাৰবাৰবোৰ নকৰিব। বাকী অখিল গগৈ এইখিনি সময়ত যি কৰি আছে সেইবাবে ধন্যবাদ দিছোঁ। বহু বিধায়কৰ আচলতে মানুহে চেহেৰাই দেখিবলৈ পোৱা নাই, কিন্তু অখিল গগৈ যিখিনি কৰি আছে সেইখিনিক আমি সঁচাকৈ হৃদয়েৰে চেলুট জনাইছোঁ।